নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আমি আকৌ পাইছোঁহি নুনমাটিৰ ইয়াৰ প্লেগ্ৰাউণ্ড। আৰু মোৰ লগত আজি আহিছে, আজি চানডে যিহেতু, আৰু আজি অভিজিত আহিছে। এবাৰ অভিজিত আজি পুৰা ফুল অফ কম্পেক্ট আছে, মানে আজি খেলিব। ত আজি হাঁহিছে, সেইদিনা বহুত খঙত আছিলে ব্ৰ। ত আজি এক্সাইটেড ডেইজ, চানডে। ত' আমি এতিয়া সেই অলপ আগত আছে বিকাশ আৰু এইফালে লৰেন্স, সিহঁতি খেলি আছে। ত' ফিল্ডত যথেষ্ট ল'ৰা ছোৱালী আছে। পুনৰবাৰ আপোনালোকে সকলোকে আজি মোৰ নতুন এটা ব্লগত সকলোকে স্বাগতম জনাইছো। আৰু আহি পাই গলো আমি নুনমাটি ক্ৰীড়া ফিল্ডলৈ। ত ইয়াতে আমাৰ গোটেই টিমটো ধুনীয়াকে খেলি আছে। ইয়াত দেখি পাইছে, ৰিচিভ কৰিছে ধুনীয়াকে। ত সকলোকে আৰু এবাৰ মই লৈ আনিছো, লৰেন্স মিন্স আমাৰ ব্ৰ খেলি আছে। এইফালে আছে বিকাশ, বিকাশ সৌৰভ ব্ৰ, আৰু এইফালে আছে সঞ্জয় ব্ৰ, সঞ্জয় ব্ৰ অলপ দূৰত আছে। ত সকলোকে পুনৰবাৰ আকৌ লৈ আহিছো। বাহ 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 বাহ, বঢ়িয়া বঢ়িয়া। এয়া বহুত ধুনীয়া কৌশল দেখাই আছে ইয়াৰ আমাৰ বিকাশ ব্ৰ। হাই 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 দি দে ব্ৰ, হাই দি দে আমাক, হাই ভিউৱাৰ্ছ বোৰক হাই দি দে। তাৰপিছত সঞ্জয় আছে, এয়া সঞ্জয়ে বহুত লং শ্বট মাৰি দিছে। ত লং শ্বট মাৰি দিছে সঞ্জয়। বাকীবোৰ দেখিছে ন গাইজ, এই আগৰ ল'ৰাখিনি খেলি আছে। আগত ফুটবল খেলি আছে ল'ৰাবোৰ। ত আমাৰ টিমটো ইয়াত, মানে আমাৰ চি এছ এফৰ টিমটো ইয়াত খেলি আছে আৰু এই ব্ৰ হেতি। ত এটা ধুনীয়া পৰিৱেশত আহি গৈছো, এইবাৰ দিনত আহিছো। ত চবকে সেইকাৰণে দেখাবলৈ অলপ অকমান সুযোগ পাইছো। বল লাগি যাব ন, সেইটো কাৰণে মানে মই অলপ মানে বাহিৰে বাহিৰে মানে ব্লক কৰি আছো। ত গাইজ এইফালে আছে আমাৰ ল'ৰা, বাকী ল'ৰাবোৰ খেলি আছে। এনেকে ফিল্ডত ইটা থৈ দিলে দিগদাৰ হয়, কাৰোবাৰ ভৰিত লাগি যায়। ত মই ৰিচিভ কৰি দিছো। ত' এইফালে অলপমান মাৰিবলৈ চান্সো পাই গৈছো আৰু এইফালে। ত মই ইমান এক্সপাৰ্ট নহয়, তথাপি আৰু মাজে মাজে এনেকে বলবোৰ ৰিচিভ কৰি দিওঁ আৰু। ত ভাল লাগে আৰু কেতিয়াবা। ত গাইজ দেখিছে একদম ফিল্ডখন বহুত ডাঙৰ, আৰু কেতিয়াবা ইয়াত প্ৰগ্ৰেমো হয়। ইয়াত দেখিছে এই ষ্টেজো আছে, ইয়াত জুবিন গাৰ্গৰ প্ৰগ্ৰেমো হয়। ভয়ো লাগে ন এইফালে ফুটবল মাৰি দিব বুলি। ফুটবলটো উৰি যাব লাগিব তেতিয়া। আৰু এইফালে আমাৰ জিম আছে গাইজ, এই কাষত জিম আছে। ত জিম চিম কেতিয়াবা আহিব লাগিব প্ৰেক্টিছ কৰিবলৈ। প্লেগ্ৰাউণ্ডটো যথেষ্ট ডাঙৰ, ইয়াতে মানে আমি প্ৰায় আহো দেওবাৰ, আজি চানডে যিহেতু আজি অলপমান ফ্ৰী টাইম পাইছো। সদায় মানে ক্লাছলৈ যাওঁ, অহা যোৱা কৰো, আৰু আজি ফ্ৰী টাইম পাইছো কাৰণে আজি আহি গৈছো গাইজ। ত ভালে লাগে। ত মই ইমান এক্সপাৰ্ট নহয়, তথাপি এই শৈশৱ দিনবোৰ মনত পৰিছে, কাৰণ আমি সৰুকালতে আমি ফুটবল চুটবল খেলিবলৈ গৈছিলো। ত আৰু বহুত দিনৰ মূৰত আকৌ এনেকে আহি গৈছো গাইজ। এইফালে বিকাশ ব্ৰ আছে, এইফালে সঞ্জয় ব্ৰ, আৰু এইফালে লৰেন্স মিন্স, আৰু আমাৰ এইফালে অভিজিত। গোটেই কেইটা লগ পালে মানে ভাল লাগে আৰু এনেকা। এইটো জাৰ্ণি হয় চিভিল চাৰ্ভিচ জাৰ্ণি। চিভিল চাৰ্ভিচ জাৰ্ণিটোত আমি আমাৰ খেলৰ ওপৰত অলপ হেৰি কৰিব লাগিব। বল আছে, বল ৰিচিভ কৰিছো। ত গাইজ ভাল লাগে আৰু এনেকে ফ্ৰেণ্ডছবোৰক লগ পালে। পুৰা হেভিলি শ্বট লৈছে। মই খেলিও আছো লগত আপোনালোকৰ, এই ব্লগো বনাই আছো। দুটা কাম একেলগে কৰিবলৈ অলপ দিগদাৰ হৈ যায়। ল'ৰাবোৰে খেলি আছে গাইজ চব। পুৰা খেলি আছে এইকেইটা। পুৰা ফুল জচত আছে গাইজ, ফুল জচত খেলি আছে। এইফালে ল'ৰাবোৰে, সৰু বাচ্ছাবোৰে খেলি আছে। এইফালে আমাৰ এটা ব্ৰ এজন আহি গ'ল, তো এতিয়া মোৰ প্ৰব্লেম নাই। এতিয়া মই ব্লগ ধুনীয়াকে বনাব পাৰিম। ধুনীয়াকে মই ব্লগ বনাব পাৰিম। আৰু এইফালে এইফালে এৰিয়াটো বৰ যথেষ্ট ডাঙৰ। मैं तो हरी रे हरी रे हरी रे हरी रे, मैं तो हरी रे हरी रे हरी रे।
এইফালে বক্সিং প্ৰেক্টিচ কৰি আছে ল'ৰা কেইটামান গাইজ। সিহঁতকো অলপ অলপ দেখাই দিছোঁ গাইজ। এইফালে থাকিলে গাইজ অলপমান লাগি যাব পাৰে, মানে মই এতিয়া সেই চাইডে যাম গাইজ। অলপ অলপ আপোনালোকক দেখাই দিছোঁ চিনবোৰ। মানে আজি যিহেতু দেওবাৰ, আৰু এই দেওবাৰ দিনটো আজি অলপমান ফ্ৰী টাইম পালোঁ আৰু গুচি আহিলোঁ ইয়াত। ফুটবল খেলা গোটেই টিমটো এবাৰ আপোনালোকক দেখাই দিছোঁ। কৰ্ণাৰৰ পৰা দেখাইছোঁ গাইজ, চাই লওক। ইফালে খোজ চোজ কাঢ়িবলৈ আহে মানুহ, গোটেই খোজ কাঢ়ি ইভিনিং টাইমতে মানুহ আহিব লাহেকৈ আৰু খোজ কাঢ়িবলৈ মেলিব। এতিয়া মই থাকিম সেইটো চাইডে, যদি বল চল এনে মিছ হয় তেনেহ'লে বলবোৰ বেক দিম আৰু। অভিজিত বৰ ধুনীয়া ৰিচিভ কৰিছ, থেংক ইউ ব্ৰ, বহুত ধুনীয়া খেলিছে। বহুত ধুনীয়া খেলি আছে ব্ৰ এইকেইটা। ত' মই এইফালে থাকিম মানে সিহঁতক বল চল ৰিচিভ কৰিবলৈ, ৰিচিভ কৰিম আৰু গাইজ। মোৰ এই পৰিৱেশটো ভাল লাগিছে আপোনাক বৰ্ণনা কৰি, মানে এইফালে আপোনাৰ চিৰিয়াছলি আহিলেহে গম পাব কিমান ভাল লাগে। ত' মানে এইফালে গোটেই ইভিনিং ৱাক কৰে মানে, কি ক'ম আৰু বহুত ধুনীয়া হয় মানে। আৰু কোনো কাৰো প্ৰতি চোৱা মেলা কেচ নাই, গোটেই চাই আছে মানে ব্লগ। গোটেই ল'ৰাবোৰে খেলি আছে মেলি আছে। য়েছ ব্ৰ য়েছ। ত' ভাল লাগিছে আৰু এইফালে সৰু সৰু ল'ৰাবোৰ খেলি আছে। বল আহিলে মানে বেগ দিব পৰাকে যাব, সময় আছে বাৰু। আজি কিবা এটা বেলেগ ভাল লাগিছে, কাৰণ ৰুমত বহুত সোমাই থাকি থাকি ভাল নালগা হৈ যায়। আজি যষ্ট মানে ৰুমতো অলপমান ক্লিন চিন কৰিলো মেলিলো আৰু কাপোৰ চাপোৰ ধুলো, ধুই মেলি আকৌ আজি মানে অলপ ফ্ৰী টাইম পালো, চাৰে তিনটাত আহি গলো লগৰবোৰৰ লগত নুনমাটি ক্ৰীড়া ফিল্ডলে বুলি। আৰু ইয়াত আহি দেখিলোতো এটা বেলেগে চিন হৈ আছে, চবেই নিজৰ নিজৰ খেল ব্যস্ত, নিজৰ নিজৰ ব্যস্ততা। আৰু দেওবাৰ দিনটোৱে যিহেতু চবেই নিজৰ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰিছে, আৰু মানে ইয়াত প্ৰেক্টিচ কৰি থাকে চবেই নিজৰ মনৰ যিখিনি ক্ৰীড়াৰ প্ৰতি যি মনোভাৱ, সেই মনোভাৱখিনি ইয়াত দেখা পাইছো। আৰু বহুত বহুত সৰু সৰু ল'ৰা ছোৱালী ইয়াত আহিছে মেলিছে, ত' সিহঁতৰ মানে খেলবোৰ চাই চাই সৰু কালৰ দিনবোৰ মনত পৰিছে, শৈশৱৰ দিনবোৰ আকৌ উভতাই পোৱা যেন অনুভৱ হৈছে। সেই দাদাজনে বহি আছে, এই দাদাজনে বহি আছে ধুনীয়াকে বেছ বহি আছে। শৈশৱ কৈশোৰৰ দিনবোৰ এনেকে আছিল চাগে সিহঁতৰ। এইজনে মাৰিব বল, মজা। বহুত 18-19 বছৰৰ ল'ৰা ছোৱালী খুব কম আছে ইয়াত, মানে প্ৰায় মানে সৰু সৰু বাচ্ছাবোৰে আহি খেলিছে। সম্পূৰ্ণ পুৰৰ ঠাই যুৱ প্ৰজন্মৰ। আজি ফুটবলৰ মহাৰণ বুলিব পাৰি, চবফালে ফুটবলে চলি আছে। এতিয়া আহি গৈছে এইজন আহি গৈছে ফুটবল খেলিবলৈ। চবেই ফুটবল, এই সৰু বাচ্ছাটো খেলিছে ফুটবল। মজা। ই আহি গৈছে বেয়া জোচত, বহুত জোচ। গাইজ এয়া সৰু বাচ্ছাও দৌৰিছে ইয়াতে দেখিছেনে? সৰু বাচ্ছাবোৰ দৌৰিছে ইয়াত। ত' ইয়াত সৰু সৰু বাচ্ছাবোৰ আহে দৌৰিবলৈ মেলিবলৈ। এইফালে বক্সিঙৰ খেলো হৈ আছে। ত' এইটো স্থানত থাকো মানে ভাল লাগে, ফ্ৰী বলটো আহিলে কেতিয়াবা চুট মাৰিবলৈ পাওঁ আৰু তাৰপৰা ইয়াত খেলি আছে আৰু ত' মই আৰু ব্লগ বনোৱা মানুহ, ব্লগ বনাই থাকো আৰু ত' এই সৰু সৰু বাচ্ছাবোৰ দৌৰিছে দেখিছেনে গাইজ? পানী খাব এইকেইটা পোৱালি।
ओके। Oh, serious guys. Oh, বে ধুনীয়া ৰখাইছে। তো বন্ধুসকল আৰু বিশেষ বৰ্ণনা কৰিবলৈ আৰু আপোনালোকক ক'লোৱে আজি আমি আহি পাইছোহি আজি নুনমাটি ক্ৰীড়া ফিল্ডলৈ বুলি। ৰাস্তাৰ কাষতে আছে, বাটৰ পৰা মানুহ ল'ৰাখিনি চাই থাকে। এয়া কি কৰি আছে সেইখিনি চাই আছে। এতিয়া আমি আহি গৈছো ইয়াত আমাৰ বুঢ়োবোৰৰ লগতে অলপমান মানে টাইম পাছ কৰিবলৈ। টাইম পাছ কৰি আছো মানে মোৰ ব্লগৰ কাম চলি আছে। ইচ ৰাম ইমান জোৰছে মাৰিছে, কিন্তু মাৰিব নালাগে। তো এইফালে ইভিনিং ৱাকো কৰে। এই মানুহখিনি ইভিনিং ৱাক কৰি আছে আৰু মই বনাই আছো ব্লগ আপোনালোকৰ কাৰণে। কাৰণ প্ৰতি দেওবাৰে আমি আহোৱেই ব্লগ চলগ বনাবলৈ মেলিবলৈ। আৰু কিবা এটা ভাল লাগে। মই এনেই ফৰ্মেলত আহি গৈছো, কোনো বুট চুট পিন্ধা নাই আৰু। তো ফ্ৰেণ্ডসকল চবেই আছে আৰু ইয়াত। ফিল্ডখন বহুত ভাল লাগে ইয়াত, ইমান মানুহ। মোক কৈছে খেলিবলৈ পাৰিবি নেকি, মই ক'লো নোৱাৰো বুলি। মানে মই আহিছো মই বেলেগ এটা ৰিজনত। ত' আপোনালোকক দেখাই দিছো আৰু ল'ৰা ছোৱালীবোৰে খেলি আছে ন। সিহঁতৰ দিনবোৰ মোৰ মনত পৰিছে খুব। কাৰণ সেইভাগৰ দিনত আমি মানে আমাৰ সময়খিনি এনেকুৱাই পাৰ কৰিছিলো মানে। আৰু ত' আজি ভাল লাগে আৰু এনেকা সেই সিহঁতক খেলা দেখি কিনে মোৰ শৈশৱৰ দিনবোৰ মনত পৰে। ত' এইকেইটা মাতি আছে মানে খেলিবলৈ, মইতো মোৰ ইচ্ছাত যোৱা নাই মানে। কাৰণ মই সেইটো ফৰ্মত নাই মানে, মই একদম পুৰা ফুল পেন্ট পিন্ধি আহি গৈছো ইয়াত দেখিছেনে। সেইটো লাইনত নাই, ত সিহঁতক কৈছো খেলিব লাগে। সঞ্জয় তহঁতি খেল আৰু মই মানে এনেকুৱা হয় হয়। সঞ্জয় তহঁতি খেল, মই মোৰ কাম কৰি থাকো। মোৰ কাম কৰি আছো গাইজ, সিহঁতি খেলি আছে। ইভিনিং ৱাক কৰি আছে গাইজ। ইভিনিং ৱাক সিহঁতি খেলি থাকক, আমি ব্লগ বনাই গৈ থাকো। ত' ব্লগটো দিন নোহোৱালৈকে আপোনালোকক দেখাই থাকিম। কিমান ল'ৰা আহিছে, কিমান ল'ৰা গৈছে, কি কথা কি বতৰা। পাচিং কৰি আছে এইকেইটা। এয়া বিকাশ ব্ৰ আহিছে। এই ব্ৰক লৈ লোৱা। ত' মইতো ব্লগ বনোৱা ন ভাই, মোকতো ফুটবল চুটবল পাচিং কৰি দিওঁ কেতিয়াবা আউটত গ'লে বলটো। মই অনলি ব্লগ বনোৱা মানুহ। অলপমান দৰ্শক হ'ব লাগে কেতিয়াবা, দৰ্শক হ'লে বেছি সোনকালে শিকে। ত' ঠাণ্ডা দিন যে অলপ ঠাণ্ডা লাগি আহিছে, মই স্পৰ্টিং পিন্ধি আহি গৈছো ন। ত' মোক আপোনালোকৰ ডাইৰেক্টলি আপোনালোকক নেদেখাওঁ দেই গাইজ, বেয়া নাপাব। মই জাষ্ট আপোনালোকৰ বেকগ্ৰাউণ্ড থাকি অকল ব্লগটো বনাই আছো মানে আপোনালোকৰ কাৰণে। ত' যিহেতু আপোনালোকে যিহেতু গুৱাহাটী থাকে, তেওঁলোকে কংপিতক মহানগৰীত আহিব দেওবাৰ দিন সময় হ'লে আপোনালোকে তেনেকে ফিল্ডলৈ আহিব। আহিলে মানে বহুত কথা গম পাব। আজিকালি মই পাবজি খেলে মানে গেমত ব্যস্ত থাকে। ছ'চিয়েল মিডিয়াত ব্যস্ত থাকে, আৰু এই ব্যস্ততাৰ নেওচি ইয়াত আহি ল'ৰাবোৰে ফুটবল খেলিছে, শাৰীৰিক ব্যায়াম কৰিছে, এইটো বহুত ডাঙৰ কথা পাইছে। মই এনেকে বহুত ডাঙৰ কথা বুলি ভাবো, তেওঁলোকৰ জীৱনটো উপভোগ কৰিছে। আৰু বহুত ল'ৰা ছোৱালী আজিকালি দেখোন নিজে ব্যস্ত হৈ থাকে, ঘৰতে আৱদ্ধ হৈ থাকে। বা বিচনাত সোমাই পিনি মোবাইল ইউজ কৰি থাকে। তাৰ ব্যতিক্ৰমী ল'ৰাসকল তেওঁলোকে আহিছে ফুটবল খেলিছে, আৰু আমি আহি গৈছো চি এছ চি যিখিনি ল'ৰা ছোৱালী চিভিল চাৰ্ভিচৰ মানে প্ৰস্তুতি কৰি আছে, তেওঁলোকো আহিছে আৰু ইয়াতে প্ৰেক্টিচ কৰিছে ফুটবল। খুব ভাল লাগিছে মানে সিহঁতক দেখি। ত' ইয়াৰ 12 বছৰমান হ'ব ল'ৰাটো, ত' আহি গৈছে খেলিবলৈ। এইফালে চলি আছে বক্সিঙৰ প্ৰেক্টিচ চলি আছে সেইফালে।
তো বন্ধুসকল মই ইয়াতে আৰু আপোনালোকক ব্লগটো শেষ কৰোঁ। আজি এয়া আছিলে এটা সৰু ব্লগ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, যিহেতু নতুনকৈ আহিছে একদমেই নাপাহৰিব। পুনৰ এটা ব্লগত লগ হ'ম গাইজ। লাভ ইউ গাইজ, লাভ ইউ অল, থেংক ইউ।